এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে সাগে আৰু মই মোৰ জুপিটাৰ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু কমেন্ট কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু তেতিয়া হলে আহক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি আমাৰ বতৰটো চাওকচোন বৰষুণেই পৰি আছে আজি ভাবিছো কলৰ মালপোৱা বনাম বুলি আৰু আপোনালোকে ভিডিঅ'টো হেকলৈ চাই থাকিব আহকচোন চাও কেনেকৈ বনাও মালপোৱা বনাবৰ কাৰণে মই লৈছো 5টা মান কল অলপ লৈছো গাখীৰ অলপ লৈছো চেনি অলপ সুজি আৰু অলপ লৈছো ময়দা আৰু অলপমান লৈছো চফ আৰু অলপ বেকিং সোডা লৈছো কলখিনি এবাৰ ভালদৰে পিটিকি লম কলখিনি মোৰ পিটিকি লোৱা হৈ গ'ল এতিয়া মই ইয়াতে দিম ময়দা 1 কাপ সুজি 2 চামুচ চেনি 4-5 চামুচ মান বেকিং পাউডাৰ অলপ আধা চামুচকে কম সব অলপ নিমখ এচুকুট মান এতিয়া মই এইখিনি ভালদৰে সানি লম মিক্স কৰিম এতিয়া মিক্স কৰা হৈ গ'ল আৰু মই এবাৰ গাখীৰ দি বেটাৰটো তৈয়াৰ কৰি লম মোৰ বেটাৰটো তৈয়াৰ হ'ল ঠিক এনে ধৰণৰ হ'ব লাগে বেছি পনীয়া হ'ব নালাগে মোৰ তেল গৰম হৈছে ইয়াতে মই অলপ ৰিফাইন তেল আৰু অলপ মিঠা তেল দিছো আৰু এতিয়া মই মালপোৱাখিনি বনাম মোৰ এইখিনি এবাৰ ভজা হ'ল এতিয়া মই এখন প্লেটত এইখিনি নমাই লম তোমাৰ পিঠা হৈছে নেকি হৈছে চাচোন এখন খাই চাচোন কেনে হৈছে বাবা বঢ়িয়া হৈছে এয়া আমাৰ কলৰ মালপোৱা হৈ গ'ল আৰু চাহ ইয়াৰ লগত আজি আমাৰ ভিডিঅ'টো ইমানতে শেষ হ'ল আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো আৰু আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম